Welcome to my YouTube channel Brindaban Vlogs hol apnalok punorbar swagotom janaisu. Orunodoi asoni aji bikek eta ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সেই ঘোষণাটো কি আমি ডাইৰেক্ট হিমন্ত বিশ্ব শৰ্মাৰ মুখে শুনিম আৰু তাৰ লগতে আমি এটা কথা ক'ব বিচাৰিছো মই যে হিমন্ত বিশ্ব শৰ্মাই এবাৰ এটা কথা কৈছে যে এবাৰ বাইক থকা সকলো লাভ কৰিব অৰুণোদয় আঁচনিৰ লগতে পুৰুষেও পাব অৰুণোদয় আঁচনিৰ ধন কেনেকৈ পাব পুৰুষে অৰুণোদয় আঁচনিৰ ধন জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক লগতে কি ঘোষণা কৰিলে হিমন্ত বিশ্ব শৰ্মাই এইবাৰ আমাৰ ইলিজিবিলিটিত আমি কেইটামান আৰু এক্সপান্ড কৰিছো আগতে আছিল গাঁৱত 7 বিঘা মাটি এইবাৰ আমি গাঁৱত 15 বিঘা মাটিলৈকে আমি আগুৱাই দিছো সৰু সৰু টাউন বিলাকত আগতে আছিলে একঠা মাটি এইবাৰ আমি 3 কঠালৈকে লৈ গৈছো আৰু কামৰূপ মেট্ৰত 1.5 কঠা মাটি থাকিলেও অৰুণোদয় পাব পাৰে আগতে আমি 2 হুইলাৰ 4 হুইলাৰ দুইটা থাকিলে নোপোৱা কৰিছিলো এইবাৰ আমি কৈছো যে নহয় 2 হুইলাৰ থাকিলে পাব 4 হুইলাৰ থাকিলে নাপাব আগতে আমি কৈছিলো যে ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিশনাৰ দুইটা থাকিলে নাপাব এইবাৰ আমি কৈছো অকল এয়াৰ কণ্ডিশন থাকিলে নাপাব আমি ৰেফ্ৰিজাৰেটৰৰ পাৰ্টটো আমি উইথড্ৰ কৰিছো এতিয়া আৰু এটা আমাৰ ইয়াতে ডাঙৰ ক্ৰাইটেৰিয়া এটা হল কি যে ট্ৰেক্টৰ ইজ অলসো এ ভেহিকল কিন্তু ট্ৰেক্টৰৰ তেওঁ মালিক হলে নাপাব কিন্তু যদি সেলফ হেল্প গ্ৰুপ হিচাপত ট্ৰেক্টৰখন কিনিছে ওনাৰ ইজ এ সেলফ হেল্প গ্ৰুপ মেম্বাৰ তেওঁৰ ঘৰত ট্ৰেক্টৰখন আছে তেওঁ কিন্তু পাব কাৰণ সেই ট্ৰেক্টৰখন তেওঁৰ নহয় ইট ইজ ওন বাই এ কোঅপাৰেটিভ সোসাইটি অৰ বাই এ সেলফ হেল্প গ্ৰুপ এতিয়া মই পাব কোনে কলো কিন্তু আপোনালোকে যদি এনেকুৱা কৰে যে 3 বিঘা মাটি পোৱা মানুহ এজনে পোৱা নাই 15 বিঘা জনক দিছে সো ইট উইল বি নট লাইক দ্যাট ই এটা ফ্লো কৰিব এখন চাৰ্টৰ দৰে হি ফ্লো কৰিব প্ৰথমতে কোনে পাব দ্বিতীয়ত কোনে পাব তৃতীয়ত কোনে পাব আপুনি ওয়েটিং লিষ্টৰ মানুহ এজনক মেৰিট লিষ্টত লৈ আহিব নোৱাৰে ইট হ্যাজ টু গো একৰ্ডিং টু এ ফ্লো এটা ওয়াটাৰ ফ্লো সিস্টেমত এটা যাব তাত প্ৰথম অৰুণোদয় পোৱাৰ কোন যোগ্য হেতু হল বিধবা মহিলা আনমেৰিড চিলড্ৰেন যদি 35 বছৰ পাৰ হৈ গৈছে বিয়া হোৱা নাই তেওঁলোকে পাব ডাইভোৰ্স ফিমেল ইফ she is not remarried ডাইভোৰ্স ফিমেল আৰু সেপাৰেটেড ফিমেলস গিৰিয়েকে abandon কৰিছে সো তেনেকুৱা মহিলাক প্ৰত্যেক গৰাকীকে প্ৰথমতে অৰুণোদয় দিয়াটো আমাৰ দায়িত্ব দ্বিতীয়তে মই আগতে কৈছো যে কাৰোবাৰ ঘৰত যদি দিব্যাংগজন আছে cerebral palsy আছে thalassemia আছে they will get on a second priority it is a women centric scheme গটিকে মহিলা বিধবা মহিলা abandon husband abandon কৰা unmarried 45 years লৈকে তেওঁলোক প্ৰথম দ্বিতীয় আহি গল দিব্যাংগজন and medically in a bad condition like cerebral palsy তেওঁলোকে দ্বিতীয় পদক্ষেপত পাব তৃতীয় পদক্ষেপত পাব destitute and living on alms আমাৰ গাঁৱে ভূঞে আপোনালোকে জানে তাৰ ফৰ্থ ক্ৰাইটেৰিয়া জুনে কেঁচা ঘৰত থাকে গাঁৱত এটা পাকা ঘৰ এটা আছে এটা কেঁচা ঘৰ আছে পকা ঘৰতে পাব পাৰে যদি তেওঁৰ আগৰ ক্ৰাইটেৰিয়া মিলে কিন্তু পকাটোৱে পোৱাৰ আগতে কেঁচাটোৱে পাই ল'ব লাগিব আৰু যি হাউস হোল্ডত এডাল্ট মেম্বাৰ নাই ঢুকাই গৈছে ফিমেল হেডেড হাউস হোল্ড যত মহিলাই ঘৰখন চলায় মেল নাই আৰু ডিসি সকলে এটো কৰিব ওল্ড এজ হোমত বা ইনষ্টিটিউচনত থকা মহিলাসকলকো অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিব বা দ্যাট ইজ ফ্ৰম দেয়াৰ ডিসক্ৰিপশনাৰী কোটা হিউম্যান ট্ৰেফিকিং যেনেকৈ আমাৰ চিৰাঙত ৰুনি খাটাত হৈছিল হিউম্যান ট্ৰেফিকিংত যি সকল বাচ্চা ভিকটিম হয় দেউতাক মাকৰ পইচা নাথাকে কাৰণে হিউম্যান ট্ৰেফিকিং হয় সো হিউম্যান ট্ৰেফিকিংৰ ভিকটিম ফ্যামিলি যদি হে বাচ্চাটো নিজৰ লগত লৈ আহে বা আৰু যদি ঘৰৰ বাচ্চা আছে আমি ক্ৰাইমটো উই আৰ নট গিভিং প্ৰিমিয়াম কিন্তু যদি হে ঘৰত আৰু বাচ্চা আছে তেনেকুৱা ফ্যামিলিক আমি হিউম্যান ট্ৰেফিকিংত হলেও আমি দিম আৰু ৰেপ ভিকটিম
আমি তেওঁলোকক দিম উইদাউট ডিসক্লোজিং দেয়াৰ নেম চুপচাপ তেওঁলোকৰ নামটো ডেটাবেছত আহিব DLMC will not discuss about their identity এতিয়া আজি আমি ইয়াতে বহিছো আমাৰ এটা নিৰ্দিষ্ট সময় আছে 14 ডিসেম্বৰত আমি আজি প্ৰথম DLMC বৈঠক কৰিম গাঁও সভা ওয়ার্ড সভা অর আদারওয়াইজ অহা 15 দিনৰ ভিতৰত আমি বেনিফিচিয়াৰী সিলেক্ট কৰিম তাৰ পিছত 1 পৰা 15 তাৰিখে যদি 15 জানুৱাৰীত আমি DLMC খন মাতো তেতিয়ালে সিলেক্ট কৰা we got 1 month 15 December to 15 January যদি কোনোবা জিলাৰ সোনকালে হৈ যায় আগতে কৰিব সো DLMC এ লিষ্টখন ফাইনেল কৰিব যদি গাঁও সভাটো কাৰো নাম নাহে কিবা নাহে DLMC member can include names in the meeting from their end also provided they fulfill all criteria region has to be recorded অকল eligible beneficiary বিলাকক আমি যাকে তাকে ফৰ্ম নিদিও আগৰ কামখিনি will do through a checklist আগত আমাৰ checklist আছে finance will ensure that by tomorrow checklist is available with DC can print a checklist আৰু checklist খনৰ ওপৰত গাঁও সভাৰ পৰা ডেটা আহিব so that DLMC can examine the checklist যেতিয়া checklist বিলাক exam হ'ব আমি কৰিলো যে now they are entered ইয়াৰ লগে লগে DLMC ৰ কামটো শেষ হৈ যাব 15 জানুৱাৰী DLMC will cease to exist because not cease to exist but their requirement will come down তাৰ পিছত DC সকলে ফৰ্ম ডিস্ট্ৰিবিউট কৰিব only to the eligible beneficiary আৰু ফৰ্ম ডিস্ট্ৰিবিউট কৰোতে অৰুণোদয় সহায়ক আমি লৈছিলো এবাৰ আমি অৰুণোদয় সহায়ক নলও DC সকলে এক্সিস্টিং গভৰ্নমেন্ট মেচিনাৰী জীবিকা সখী বেংক সখী বা আমাৰ পঞ্চায়তৰ সেক্ৰেটাৰিজ বা আমাৰ NRCত কাম কৰি থকা লৰাবিলাক যি ধৰণে হক DC will use other frontline staff কলেজৰ ষ্টুডেন্টকো you can use it against every filling up of forms we are going to give you a particular kind of contingency Giant will discuss with 4-5 DC will fix the amount form con fill up korar karne maybe per form we can give 100 rupees 50 rupees whatever jitue ejon college student requirement khini meet up kore but do not engage any category of employee je all volunteers Orunodoi সহায়ক যোৱাবাৰ আমি নাম দিলো association কৰি ললে just for 15 days service so that should not happen college or regular student we can engage tar pisot DC সকলে 28 ফেব্ৰুৱাৰী ভিতৰত ফৰ্ম বিলাক আপলোড কৰি দিব ফাইনেন্স ডিপাৰ্টমেন্টৰ পোৰ্টেলত আৰু 10 এপ্ৰিলত আমি প্ৰথম অৰুণোদয় দিম making thereby 50% of Assam population eligible for Orunodoi so এইখিনি কথাৰে মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো